Saturday weekend, so আমি ফুৰিব গৈ আছোঁ নয়দাত অলপ। তো আহক মই আজি আপোনাক দেখাওঁ নয়দাখন কেনেকুৱা হয়। এতিয়া ৰাস্তাবিলাক বহুত ডাঙৰ ডাঙৰ হয়, একদম ট্ৰাফিক ইমান নালাগে আমাৰ অসমৰ নিচিনা। তো ভিডিঅ'টো এণ্ডলৈকে চাব, ভাল লাগিব। আপুনি যদি দিল্লী এনচিলত অহা নাই কেতিয়া ফুৰিব, আপুনি চাব পাৰিব আজি নয়দাখন কেনেকুৱা লাগে। তো ভিডিঅ'টো চাই থাকক আৰু কমেণ্টছ কৰি জনাব কেনেকুৱা লাগিল আপোনাক ভিডিঅ'টো আৰু নয়দাখন কেনেকুৱা লাগিল। এয়া চাওক কিমান ডাঙৰ ডাঙৰ ৰাস্তা। ইফালে যদি চিধা যাওঁ মই দিল্লী পাম। এতিয়া আমি আছোঁ নয়দাত, নয়দাখন ইউপিত পৰে। এতিয়া আমি ইউ টাৰ্ণ লৈ পিনে ইফালে যাম, দিল্লীলৈকে নাযাওঁ। ইফালে গ'লে আমাৰ য়মুনা এক্সপ্ৰেছৱে পায় আৰু চিধা গ'লে দিল্লী পায়। তো আমি ইফালেদি যাম, য়মুনা এক্সপ্ৰেছৱে ইফালে। এই ৰাস্তাটো বহুত ধুনীয়া হয়, আপোনালোকে চাই থাকিব, একদম নিট এণ্ড ক্লিন। আৰু ইয়াত গ্ৰীনাৰী বহুত আছে। আমাৰ অসমতকৈ ইয়াত মানে প্লেণ্টেশ্যনটো বহুত ভালকৈ কৰিছে, চাৰিওফালে গ্ৰীণ গ্ৰীণ আপোনালোকে চাব পাৰিব। এতিয়া আমাৰ DTC বাছ, আমাৰ যেনেকৈ অসমত ASTC বাছ, ইয়াত DTC বাছ থাকে। এতিয়া এটা পাৰ্ক আছে, এইটো মায়াৱতীয়ে যেতিয়া CM আছিল তেতিয়া বনাই ৰাখিছিল। এইটো আমাৰ শ্বপিং মল হয়, এইটো চাওক DLF শ্বপিং মল। আৰু ইয়াতে জেগাবিলাকৰ নাম মানে তেনেকুৱা আমাৰ অসমত যেনেকৈ নাৰেংগী, বেলতলা, জুৰোড তেনেকুৱা নহয়, ছেক্টৰ ৱাইজ ইয়াতে জেগাবিলাকৰ নাম হয়। ছেক্টৰ 1, 2, 3, 4, 5 এনেকুৱা ডিভাইড কৰা আছে জেগাবিলাক। এইটো আমাৰ DLF মল, বহুত কষ্টলি হয় তাত বস্তুবিলাক। মিনিমাম 4-5,000ৰ পৰা ষ্টাৰ্ট হয় যিকোনো বস্তু যদি আপুনি কিনে। DLF মল অফ ইণ্ডিয়া। আৰু ইয়াতে এটা বস্তু ভাল, আপুনি কেছ লৈ ফুৰিব নালাগে। আপুনি যিকোনো জেগাত চাহৰ দোকান, চিগাৰেট, অটো ৰিক্সা, আপুনি য'তে যায় চবতে আপুনি অনলাইন পে'মেণ্ট কৰিব পাৰে। কেছ নহ'লেও আপুনি চলিব পাৰে, এইটো এটা ভাল। আমাৰ অসমত তেনেকুৱা ইমান আজিলৈকে এভেইলেবল হোৱা নাই, চলে কিছুমান জেগাত কিন্তু ইমান নহয়। কিন্তু ইয়াতে এভৰিথিং আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰে। সৰু সুৰা বস্তু দোকানৰ পৰা ষ্টাৰ্ট কৰি ৰিক্সাৱালা, চায়ৱালা, পাণ তামোলৰ দোকান চবতে অনলাইন পে'মেণ্টটো চলে। গুগল পে', ফোনপে', পে'টিএম, এইটো এটা ভাল ইয়াত। এয়া আণ্ডাৰপাছ, ফ্লাইঅভাৰো আছে, আণ্ডাৰপাছো আছে। চব আপোনালোকে ইফালে গাজিয়াবাদ যাব পাৰে, গ্ৰেটাৰ নয়ডা যাব পাৰে। চব ফ্লাইঅভাৰৰ তলত কিমান ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে আৰু তলত গাৰ্ডেনিঙো কৰিছে। ধুনীয়া ধুনীয়া ফুলৰ গছ, প্লেণ্টেশ্যনটো ভাল কৰিছে, ধুনীয়া মেইনটেইন কৰি ৰাখিছে আমাৰ যোগী আদিত্যনাথ, UPৰ CM। চব ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰি ৰাখিছে ফ্লাইঅভাৰৰ তলত পিলাৰবিলাকত। চব আমাৰ যিটো ভাৰতীয় সংস্কৃতি তাৰ ডিজাইনবিলাক ইয়াত আৰ্ট কৰা হৈছে। বিভিন্ন ধৰণৰ কালচাৰ, ডান্স ফৰ্ম আৰু ভগৱানৰ হেৰি আৰ্ট কৰা হৈছে ইয়াতে। গাইজ, ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে দেখিছে কমেণ্টছ কৰি নিশ্চয় জনাব কেনেকুৱা লাগিছে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব। লাইক, শ্বেয়াৰ, কমেণ্টছ, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।
হেড অফিচ আছে, হেডকোৱাৰ্টাৰ, কোষ্ট গাৰ্ড, আমাৰ এইবিলাক আছে এইখিনি জেগাত। গতিকে থেংক ইউ আৰু বাই, লগ পাম নেক্সট ভিডিঅ'ত।